friends, itu দেখিছে নেকি? এলোভেৰা টো নহয় বাৰু, এই টেঙেচি শাকটোৰ কথা কৈছো মই। এইটো চেংৰি টেঙা বুলিও কোৱা যায় বা টেঙেচি শাক বুলিও কোৱা যায়। আজি আমি এইটোৰে মাছৰ আঞ্জা বনাম, আপোনালোকক দেখাই আছো। এতিয়া মই তুলিম ইয়াৰ পৰা শাক অলপমান। আমাৰ ঢেৰ টেঙেচি শাক হৈছে, ইয়াৰ পৰা তুলি এতিয়া মাছৰ আঞ্জা বনাম, চাই থাকক। টেঙেচিখিনি তুলি আনিছো, তাৰ পিছত এনেকে ধুই লৈছো। ধুই এতিয়া মিক্সিত এইখিনি গ্ৰাইণ্ড কৰি ল'ম, মানে ৰসটো উলিয়াই ল'ম ইয়াৰ পৰা। আৰু যিখিনি ৰৈ যাব সেইখিনি আমি পেলাই দিম আৰু ৰসটোৰে আঞ্জাখন বনাম। এনেকৈ আমি মাৰি ল'লোঁ, মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া চেকনিৰে চেকি ল'ম। এইখিনি ৰস উলিয়াই ল'লোঁ। এয়া চাওক কি ধুনীয়া সেউজীয়া ৰস আমাৰ টেঙেচি টেঙাৰ। এয়া আমি মাছখিনি ভাজি ল'লোঁ। আমি কেৰাহী তুলি দিছোঁ, অকণমান তেল দিছোঁ, কেইটামান জিৰা দিম। জিৰাকেইটা ফুটি হোৱাৰ পিছত এতিয়া আমি এই যে ৰসখিনি ওলাইছিলোঁ সেইখিনি ইয়াত পেলাই দিম। অকণমান হালধি নিমখ দিম। হালধি আধা চামুচ আৰু নিমখ সোৱাদ অনুসৰি। ইয়াত মাছকেইটা দি দিম এতিয়া। মাছখিনি দি লৰাই মেলি এইখিনি উতল আহিবৰ কাৰণে ঢাকোন এটা লগাই দিম। এনেকৈ 10 মিনিট উতলিব দিলোঁ আঞ্জাখন। চাওকচোন কি ধুনীয়া কালাৰ হৈছে। আঞ্জাখন আমাৰ হৈয়ে গ'ল। আৰু 2 মিনিটমান এনেকৈ ঢাকোনটো নিদিয়াকৈ উতলিব দিম আমি। এয়া চাওক আমাৰ আঞ্জাখন হৈ গ'ল। বিৰাট ধুনীয়া হৈছে খাবলৈ, বহুত বেছি টেঙাও হৈছে। গতিকে এতিয়া আমি এইখিনি পৰিৱেশন কৰিম। Thank you so much. Thank you friends for watching my videos. Bye bye.